কৰাই তাৰ পৰা আমি এক্সপিৰিয়েঞ্চন পাওঁ তেখেত হৈছে মিছেছ বন্তিৰীমা ফুকন শইকীয়া বাইদেউ তেখেত এগৰাকী খুব সুন্দৰ এংকাৰো হয় মই চাওঁ তেখেতৰ ভিডিঅ'ছবিলাক তেখেতে আমাৰ আজি গ্ৰেণ্ড জাজ হিচাপে থাকিব তেখেতকো মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ এয়া মঞ্চত ডক্টৰ অন্তৰা পাল বাইদেউ লগতে এয়া মিছেছ বন্তিৰীমা ফুকন শইকীয়া বাইদেউ ইয়াৰ লগতে আমি আমন্ত্ৰণ জনাই আনিছিলোঁ আমাৰ সন্মানীয় বিচাৰক মীনাক্ষী চৌধুৰী বাইদেউ আপোনাকো মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ আমি আমন্ত্ৰণ জনাই আনিছিলোঁ আমাৰ আজিৰ অনুষ্ঠানটিৰ আন এগৰাকী জাজ তেখেত হৈছে এয়া সকলোৰে চিনাকি এখনি মোক মিছেছ বন্তিৰীমা ফুকন শইকীয়া বাইদেউলৈও এখনি ফুলাম গামোচা লগতে এখনি মানপত্ৰ আগবঢ়োৱা হৈছে ইয়াৰ পাছতে সকলোৰে চিনাকি ডক্টৰ অন্তৰা পাল মেমলৈ এখনি ফুলাম গামোচা লগতে এখনি মানপত্ৰ আগবঢ়োৱা হৈছে আমাৰ বিচাৰকৰ আৰু তিনিগৰাকী বিচাৰক আছিলে তেওঁলোক অনুপস্থিত হয়তো তেওঁলোকে আহিব পলম হৈছে আহি পাব কিন্তু আমি আমাৰ অনুষ্ঠানটি আগবঢ়াই লৈ যাম আমাৰ তিনিগৰাকী বিচাৰক যিহেতু আমাৰ মাজত উপস্থিত আছে আৰু সকলোকে শুভ সন্ধ্যা জনাইছোঁ প্ৰথমতে মই বন্তিৰীমা ফুকন শইকীয়া মই এগৰাকী আচলতে অনুষ্ঠান ধৰোঁতা দেই বিভিন্ন অনুষ্ঠান ধৰিছোঁ আৰু বিশেষকৈ এনেকুৱা মডেলিং শ্ব' বহুতবিলাক ধৰিছোঁ সদায় মই বিচাৰকৰ লগতে থাকোঁ আৰু আজি আহিছোঁ বিচাৰক হিচাপে আপোনালোকৰ মাজলৈ আৰু একেবাৰে বেষ্টটো দিবলৈ চেষ্টা কৰিম মোৰ ফালৰ পৰা আৰু আমি তেখেতে কৈছে কিবা টিপছ দিয়া কথা টিপছটো এতিয়া হঠাতে কৈ দিব নোৱাৰি আমি প্ৰেজেণ্টেশ্যনবিলাক তেখেতলোকক চাব লাগিব ড্ৰেছ পাতি বহুত থাকে তাৰ মাজত সকলোখিনি এতিয়া নকওঁ আমাৰ সময়ো গৈ আছে কল অনুকূল কৰি সময় বাগৰি গৈ আছে বেছি সময় নলওঁ আৰু এইখিনিতে গায়ত্ৰী দেৱীলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু ঈশান প্ৰডাকশ্যনৰ এয়া প্ৰথম পদক্ষেপ গুৱাহাটীত ভাল লাগিছে অনুষ্ঠানবিলাক আহিবলৈ পাই পুনৰবাৰ সকলোকে শুভ সন্ধ্যা জনাইছোঁ দেই মাইকটো যিহেতু হাতৰে আহিলে সদায় মাইকতে কথা কওঁ গতিকে অথনিৰ পৰা কৈ আছিলোঁ উইদাউট মাইক আৰু আজি ঈশান প্ৰডাকশ্যনৰ বিউটি পেজেন্টছত মই আহিছোঁ বিচাৰক হিচাপে সাধাৰণতে মই অনুষ্ঠান ধৰোঁ বিভিন্ন অনুষ্ঠান ধৰোঁ বিহু শ্ব' পৰা আদি কৰি মডেলিং শ্ব' ডান্সিং প্ৰগ্ৰেম এনেকুৱা ধৰোঁ আৰু সদায় বিচাৰকৰ লগতে থাকোঁ আজি অনুষ্ঠানটোলৈ আহিবলৈ পাই সঁচাকৈ নিজকে সৌভাগ্যৱান যেন অনুভৱ হৈছে ঈশান প্ৰডাকশ্যনৰ এয়া গুৱাহাটীত প্ৰথম পদক্ষেপ গায়ত্ৰী দেৱীক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকণ সুযোগ দিয়াৰ বাবে আৰু বেষ্টটো বেষ্ট দিবলৈ চেষ্টা কৰিম আমি সদায় যিগৰাকী প্ৰতিযোগীয়ে নিজৰ পাৰফৰ্মেঞ্চ সুন্দৰকৈ প্ৰদৰ্শন কৰে আমি তেখেতকে আমি প্ৰথম পুৰস্কাৰটো দিবলৈ চেষ্টা কৰিম সদায় তেনেকৈ চেষ্টা কৰি আহিছোঁ আৰু দ্বিতীয় কথা হ'ল টিপছৰ কথা ক'বলৈ হ'লে বহুত থাকে আচলতে গোটেইখিনি কোৱাটো সম্ভৱ নহয় তথাপিতো আমি তেওঁলোকৰ প্ৰেজেণ্টেশ্যনবিলাক প্ৰথম আমি চাম ড্ৰেছ পাতিৰ পৰা আদি বহুত থাকে যি কি নহওক বাৰু বেছি দীঘলীয়া নকৰোঁ এইখিনিকে কৈ মোৰ সামান্য বক্তব্য সামৰি মাৰিছোঁ ধন্যবাদ বাইদেউ মই